হে গাইছ স্বাগতম টু জিতু চেম ব্লগছ। তো আজি হৈছে দুৰ্গা পূজাৰ মহা অষ্টমী আৰু এইফালে নতুন কাপোৰ চাপোৰ পিন্ধি লৈ পূজা চাবৰ কাৰণে ৰেডি। আৰু এইফালে মোৰ লগত যাব মাধৱ ভাই আৰু ই বেটা ধুনীয়াকৈ জোতা চোতা মাৰি একদম ফিটফাট হৈ আছে। আৰু মই এইফালে চাওক চেণ্ডেল পিন্ধি আছো। তো মই মানে জোতা এইকাৰণে পিন্ধা নাই কাৰণ জোতা পিন্ধি মই কমফৰ্টেবল নাপাওঁ, যিখিনি কমফৰ্টেবল মানে চেণ্ডেল পিন্ধিলে পায়। আৰু এইফালে আমাৰ পূজা চাব যাব ওলাওতে মানে সন্ধিয়া হৈ গ'ল আৰু ইয়াৰ পৰা এটা ধুনীয়া ছানছেট ভিউ দেখা পায়। ৱাও। আৰু এই দুৰ্গা পূজাটো যি আছে মানে দিনতকে ৰাতিহে চাই বেছি ভাল লাগে। আৰু এতিয়া আমি ক'ত যাব ওলাইছো পূজা চাবৰ কাৰণে? মালিগাঁও। তো আমি মালিগাঁৱৰ পূজা চাম। তো মানে আমি সৰুৰ পৰা মানে গাঁৱৰ পূজাই চাই আছো, তো কেতিয়াও চহৰৰ পূজা চাব যোৱা নাছিলো। তো এইবাৰ ভাবিছো মানে মালিগাঁৱৰ পূজা চাই আহো আৰু লগতে মানে আপোনালোককো দেখুৱাই পূজা চাবলৈ ওলালো নতুন কাপোৰ পিন্ধি লৈ, লগত মইও ওলালো বেলুন ৰঙা নীলা বেলুন লৈ। তো এটা কথা কি জানে নে গাইছ, এনে মানে আমাৰ দৰে ল'ৰাবিলাকে যদি পূজা চাব যায় তো লগত মানে গাৰ্লফ্ৰেণ্ড লৈ ঘূৰি ফুৰে, কিন্তু আমাৰ কি হৈছে ইয়াকে মানে গাৰ্লফ্ৰেণ্ড কৰি লৈ পোৱা লগা হৈছে। তো আজি পূজাৰ কাৰণে মানে তই মোৰ গাৰ্লফ্ৰেণ্ড আৰু গম পাইছা না? তো এতিয়া পুৰা মালিগাঁও পূজাত আজি ফালি দিম পুৰা আজি। আৰু এনেকৈ আমি গান গাই গাই আহি পালো শিঙিমাৰী। আৰু শিঙিমাৰীৰ ইয়াতো মানে দুৰ্গা পূজা হয়। তো মালিগাঁও যোৱাৰ আগতে মানে শিঙিমাৰীৰ পূজাখনো একবাৰ চাই যাওঁ কেনেকুৱা হৈছে। মোৰ পাছফালে মানে যিখন গেট দেখা পাইছে আপোনালোকে, তো এইখনে হৈছে শিঙিমাৰী পূজাৰ মেইন গেট। আৰু পূজাৰ মেইন ভিতৰত সোমাই যোৱাৰ আগতে আপোনালোকে দেখা পাব ইয়াতে এটা আছে শিৱৰ ধুনীয়াকৈ সজাই ৰাখিছে। তো প্ৰথমতে ইয়াতে সেৱাটো কৰি লৈছো। আৰু এইফালে চাব পাৰে চাৰিও পিনে মানে লাইটৰ পুৰা ডেক'ৰেশ্যন কৰি ৰাখিছে। ৱাও। আৰু এইফালে ভিতৰে সোমাই আহিয়ে দেখা পালো সেইফালে বিষ্ণু আছে আৰু ঠিক তাৰ ওচৰতে আছে জয় মা দুৰ্গা। তো সকলোৱে মানে ধুনীয়াকৈ সেৱা কৰি আছে। তো আমি পূজা মেইন মণ্ডপৰ পৰা ডাইৰেক্ট ওলাই আহিলো সেৱা চেৱা কৰি। আৰু এইফালে ধুনীয়াকৈ লিখাই আছে মানে ফটোশ্বুট পইণ্ট এটা, আই লাভ শিঙিমাৰী বুলি। আৰু এই ফটোশ্বুট পইণ্টৰ ঠিক ওচৰতে আছে মানে এটা ধুনীয়া ৱাটাৰফল। আৰু কি ধুনীয়াকৈ মানে লাইটৰ ফ'কাচিং দি মানে সজাই ৰাখিছে চাওক, মানে মজা লাগিছে ইয়াতে। ইয়াতে মানে সকলোৱে ফটো উঠি আছে, যিহেতু মই মানে এটা ফটো উঠিলো আৰু ধুনীয়াকে। চৰি। তো আমি মানে ডাইৰেক্ট শিঙিমাৰী পূজাৰ পৰা ওলাই আহিলোঁ, কাৰণ আমি এইফালে মালিগাঁৱত যাবৰ কাৰণে বহুত মানে ৰাতি হৈ যাব, সেইকাৰণে আহি গ'লোঁ। আৰু শিঙিমাৰীত থকা মানে কলিতা পাণ ভাণ্ডাৰত আহি মানে এখন পাণ খাই যাওঁ বুলি ভাবিছোঁ। তো এই মানে দাদাৰ দোকানত ধুনীয়া ধুনীয়া মানে পাণ বনায়। তো আমি মানে গুৱাহাটীত গ'লে দাদাৰ দোকানৰ পৰা মানে খায়ে যাওঁ প্ৰায়। তো আপোনালোকক একবাৰ আহি যাব গুৱাহাটীত যাৱাৰ এই শিঙিমাৰীৰ পাৰ হৈ মানে আছে কলিতা পাণ ভাণ্ডাৰ বুলি। তো এনেকৈ আমি পাণ খাই খাই আহি পালোঁ আগাথুৰি গণেশ মন্দিৰ। তো জয় বাবা গণেশ। তো ফাইনেলি আমি আহি পালোঁ মালিগাঁও ফ্লাইঅভাৰ। আৰু ফ্লাইঅভাৰৰ মানে আমাৰ এটা বাই মিষ্টেক হৈ গ'ল যে আমি ফ্লাইঅভাৰৰ তলেদি যাব লাগিছিল, কিন্তু আহি গ'ল আমাৰ ওপৰেৰে। কিন্তু এতিয়া উপায় নাই, আকৌ এনেকৈ ঘূৰি 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 মানে যাব লাগিব তলেৰে। কাৰণ পূজাখন যিখন পূজাত আমি যাম মানে সেইখন পূজা হৈছে কালিবাৰী ৰেচ কেম্পত। আৰু এতিয়া তলেদি যাম যিহেতু মানে এটা ভয়ো লাগি আছে যে বাইকখন ক'ত থ'ম। আমি যেতিয়া মানে মালিগাঁও ফ্লাইঅভাৰ পাইছিলোঁ, তো তেতিয়া মানে ভাবি আছিলোঁ যে বাইকখন ক'ত থ'ম। তো ফাইনেলি সুখৰ খবৰ যে মালিগাঁও ফ্লাইঅভাৰ তলতে বাইকখন ধুনীয়াকৈ থৈ দিলোঁ। তো ইয়াতে থাকিব বাৰু, কোনো টেনশ্যন নাই। হেলমেটটো ইয়াতে ৰাখি থৈ দিছোঁ। বাইকখন ইয়াত থৈছোঁ যিদিনো অলপমান মানে ভয় ভাৱ আহি আছে, কাৰণ জানেই না আৰু 1000 হওক 1200 তল। আজি মানে মালিগাঁও ফ্লাইঅভাৰৰ তলতো মানে এনেকুৱা লেভেলত জাম হৈ আছে গাড়ীৰ। তো আজি মানে ফ্লাইঅভাৰৰ কোনো কাম দিয়া নাই। তো জানেই না পূজাৰ বতৰ, সেইকাৰণে গাড়ী চাড়ী জাম হৈ আছে। আৰু এইবিলাক গোটেই মানে যিমান দেখিছে আপোনালোকে এইবিলাক চব পূজা চোৱা মানুহ হয়। মানে পূজা নাপাওঁতে ইমান মানুহ, আৰু বা পূজাত বা কিমান মানুহ আছে তো গম নাপাওঁ দেই। আৰু মালিগাঁৱত আহি আমি প্ৰথম পূজাখন পাই গ'লোঁ। সেইখনে হৈছে মোৰ পাঁচটাতে থকা, আপোনালোকক ভালদৰে দেখুৱাই দিছোঁ। তো চাব পাৰে সেইখনে হৈছে মালিগাঁৱত থকা প্ৰথমখন পূজা। আৰু ইয়াৰে ডেক'ৰেশ্যনটো চাওঁকে কি ধুনীয়াকৈ ফুলেৰে মানে সজাই দিছে, পুৰা মজা ডেক'ৰেশ্যন কৰিছে মানে। আৰু ভিতৰত যোৱাটো একদম মানে সম্ভৱ নহয়, যিমানে মানুহৰ ঠেলা আছে। তো বাহিৰৰ পৰাই আপোনালোকক দেখুৱাই দিছোঁ। আৰু ইয়াতে মানে খিচাৰি দি আছে। তো খিচাৰিটো প্ৰথমতে খাই লৈ ৰ'ব, কাৰণ খিচাৰি মেইন খিচাৰি একদম মানে ঠেলা আছে। আৰু ময়ো কিবাকে মানে লৈ লোৱাৰ ৰ'ব বস্তু। দেখা পাইছিলোঁ মানে পূজা চাওঁতে ইমান ঠেলা আছে লাগে, কিন্তু খাওঁতেও মানে ইমান ঠেলা আছে। কিবাকে আল্লু আৰু অলপ মানে, কিন্তু এতিয়া খাই লওঁ, বঢ়িয়া সোৱাদ। আৰু আমি সেইফালে খিচিৰি খাই থাকোঁতে ইয়াতে মানে অলপমান মানে মানুহ কমা হান পালোঁ। তো ডাইৰেক্ট ভিতৰত সোমাই আহিলোঁ। আৰু ইয়াতে সোমাই মানে এনেকুৱা লাগিছে ক'ৰবাৰ ফুলৰ বাগিচা ধেই আছোঁ। তো মানে গোটেই মণ্ডপটো ধুনীয়াকৈ ফুলেৰে সজাই ৰাখিছে। আৰু এইফালে হৈছে জয় মা দুৰ্গা। তো দূৰৰ পৰাই মানে সেৱাটো কৰি লৈছোঁ। আৰু এইখনে হৈছে মালিগাঁৱত থকা 2 নম্বৰ পূজাখন। আৰু এই পূজাখন মানে মেইন গেটৰ পৰা একদম পূজা মণ্ডপলৈকে মানে ধুনীয়াকৈ লাইটৰ ডেক'ৰেশ্যন দিয়া হৈছে। আৰু এইবাৰ যিহেতু মানে দুৰ্গা মা ঘোঁৰাত আহিছে, তো ইয়াতে মানে ঘোঁৰাৰে ধুনীয়াকৈ এটা গেট বনাই দিছে। তো ৱাও মজা।
মালিগাঁৱত যদি আপোনালোকে পূজা চাব আহে ইয়াতে অনলি এখনে যে পূজা তেওঁ তেনেকুৱা একো নহয় আপোনালোকে মানে যোনপিনে যায় সোনপিনে মানে পূজা দেখা পাব তো অলৰেডি আপোনালোকক দুখন পূজা দেখুৱালোঁ এতিয়া লাষ্ট আৰু এখন আছে সেইখনো আপোনালোকক দেখুৱাই দিওঁ তো এইখনে হৈছে মালিগাঁও ৰেষ্ট কেম্পত থকা পূজাখন আৰু ইয়াৰে মেইন গেটটো চাওক কিবা এটা অল লুক দি দিছে আৰু ইয়াতে মানুহ চাওক একদম মানে হাজাৰ হাজাৰ মানুহ ঠেলা হেঁচা চব আৰু ইয়াতে আগৰ দুখনতকৈ ইয়াতে অলপমান মানুহ বেছি আৰু এতিয়া ভিতৰত সোমাব পাৰোঁ নে নোৱাৰোঁ একদম মানে ৰিক্সে নাই তো বলক তো অলপমান ঠেলা হেঁচা কৰি ভিতৰত সোমাই আহিলোঁ আৰু ইয়াতে মানুহ হোৱাৰ কাৰণ আছে ইয়াৰে যিটো মানে মণ্ডপ আছে তো এই মণ্ডপটোৰ ভিতৰত মানে সম্পূৰ্ণ মাছৰ একুৰিয়ামত টাইপত মানে বনোৱা হৈছে আৰু ওপৰত এয়া চাব পাৰে শিৱ পাৰ্বতী আৰু গণেশ বাবা ইয়াৰে আগত আপোনালোকক যি দুখন মানে পূজা দেখুৱাইছিলোঁ তো তাতকৈ মানে এইখন পূজাত মানুহৰ ভিৰটো অলপমান মানে বহুত বেছি হয় ইয়াতে মানুহ যিমান মানে গৰমো সিমান একদম মানে অৱস্থা নোহোৱা হৈ গৈছে কিবাকে মানে ঠেলা হেঁচা কৰি অলপমান ভিতৰত সোমাই আহিছোঁ ইয়াৰে মণ্ডপটোত সোমোৱাৰ আগত মানে ৰছী বান্ধি দিছে 20-30টা মানে ভিতৰত সোমাব দিয়ে তাৰপিছত আকৌ ৰছী বান্ধি দিয়ে আকৌ সোমাব দিয়ে তো এনেকৈ মানে অলপকৈ মানে ভিতৰত সোমাব দি আছে প্ৰায় আধা ঘণ্টা সময়মান ৰখি কেনে ডাইৰেক্ট মণ্ডপৰ ভিতৰলৈকে সোমাই আহিব পাৰিলোঁ আৰু চাব পাৰে এই মণ্ডপটো মানে অলপমান বেলেগ ৰূপত দেখা পাইছোঁ এই মণ্ডপটোৰ মানে চাৰিওপিনে একুৰিয়াম টাইপত বনাই পেলাইছে চাব পাৰে এইবিলাক গোটেই একুৰিয়াম হয় ইয়াতে মাছ আছে বিভিন্ন ধৰণৰ মাছ তো চাওক চাব পাৰে সেইবিলাক হৈছে গোটেই গ্লাছ আৰু ইয়াৰে তলত মানে মাছ আছে মাছ আৰু ভয়ো লাগি আছে ভাঙি যায় বুলি তো নাভাঙে চাগে অলপমান মানে দামী গ্লাছ লগাই দিছে আৰু সেইটো মাছ দেখা পাইছে মাছ মানে পানীটো অলপমান লেতেৰা হৈছে সেইকাৰণে মানে ভিডিঅ'ৰ কোৱালিটিত মানে ইমান এটা গম নাপায় আৰু এই মণ্ডপটোৰ এইফালে আছে দেৱী মা দুৰ্গা তো ভিতৰত বাৰু আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱালোঁ কাৰণ আপোনালোকক জানেই যে দেখুৱালোঁ গোটেইখিনি যে বহুত বেছি মানুহৰ ভিৰ তো সেইটো কাৰণে মানে ভালদৰে ভিডিঅ' কৰা নহ'ল তো এতিয়া আগৰ পিনে যাই আছোঁ অলপ মানে বেলেগ টাইপৰ মেলা টাইপৰ হৈছে মানে মোৰ এনেকুৱা লগা নাই যে মই পূজা চাব আহিছোঁ তো এনেকুৱা লাগিছে যে মই ৰাসমেলাহে চাব আহিছোঁ যে নলবাৰীৰ ৰাস তো তেনেকুৱা টাইপৰ মানে ফিলটো দি দিছে আৰু এইফালে এনেকৈ ৰাস্তাৰ চাইডে চাইডে আপোনালোকে ফাষ্ট ফুডৰ দোকান দেখা পাব মানে হোটেল কিন্তু আমি ইয়াতে হোটেলত একো নাখাওঁ আৰু অলপমান বাহিৰত যাই কেনে মানে কিবা খাম কিন্তু ইয়াতে এটা বস্তু দেখা নাই যে সেই আমাৰ গাঁৱৰ পূজাত যে থাকে জিলেপি মেইন পূজাত তো ইয়াতে মানে জিলেপিৰ দোকান এখনো দেখা নাই মানে নায়েই আৰু ইয়াতে আমি ওলাই আহিলোঁ ৰাসৰ পৰা মানে ৰাস নহয় মেলাৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আগৰ পিনে গৈ আছোঁ আৰু তাত মানে যেনেকুৱা মানুহ হৈছে বাপৰে বাপ এনেকুৱা লাগিছে মানে গোটেই গুৱাহাটীখন ভাঙি আহিছে ইয়াতে এতিয়া বহুত ঠেলা হেঁচা কৰি মানে ভোকো লাগিছে তো এইকাৰণে কাষতে এখন ফুচকাৰ দোকান পালোঁ তো ইয়াতে মানে ফুচকা খাওঁ বুলি ভাবিছোঁ তো ভাইয়া 10 रुपये में कितना मिलता है 3 আমাৰ গাঁৱত দেখোঁ 10 টকাৰ 6টা পায়ে উপায় নাই আৰু গুৱাহাটীৰ কথা না 3টা হ'লেও খাব লাগিব দে আৰু উপায় নাই ভোক লাগিছে তো চাব পাৰে এইটো ধুনীয়াকৈ পানী আছে আৰু এইফালে ফুচকা তো এতিয়া ফুচকাটো মানে খাই লওঁ এতিয়া ফুচকা খাই মানে ডাইৰেক্ট গৈ আছোঁ গাড়ী য'ত মানে পাৰ্কিং কৰিছিলোঁ তাত গৈ আছোঁ আৰু তাৰ পৰা মানে ডাইৰেক্ট ঘৰত যাম তো বহুত কিবা কিবি মানে দেখুৱাব লগা আছিল আৰু যিহেতু মানুহৰ বহুত মানে ঠেলা আছে তো গোটেইখিনি দেখুৱাব পৰাটো মানে সম্ভৱ নহয় মানে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নেক্সট আমাৰ গাঁৱৰ পূজাত ধামাকা কৰি আছোঁ তো চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি থওক থেংক ইউ বাই বাই জয় আই অসম